নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে আৰু ঈশ্বৰৰ কৃপাত ময়ো ভালে আছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া তামোল পাণ কলপাত লৈ লৈছোঁ আৰু আমি গৈ আছোঁ শিৱ মন্দিৰলৈ। বিশেষকৈ মই কেইবাটাও সোমবাৰ মই মন্দিৰত যাব পৰা নাই আৰু সেই গতিকে আজি ওলালোঁ। আৰু মন্দিৰৰ কাৰণে এয়া মানুহজনে ওচৰৰে খুৰী ঘৰৰ পৰা ফুল দুপাহমান ছিঙি ল'লে আৰু তাৰপিছত আমি মন্দিৰলৈ বুলি যাম আৰু। মানুহজনৰ মতে বোলে ফুল অলপ কম হৈছে, সেই গতিকে আৰু দুপাহমান ছিঙি লওঁ বুলি আকৌ গ'ল। দেখিছেনে বাৰু? আৰু আমাৰ বিশেষকৈ আপোনাৰ ধূপ চাকি তেল এইবিলাক লোৱা হোৱাই নাই আৰু ওচৰৰে দোকানখনৰ পৰা আমি সেইবিলাকো কিনি ল'ম। আৰু এয়া আহি আমাৰ বৰনামঘৰ পাই গ'লোহি আৰু আমাৰ লাগতিয়াল বস্তুখিনি ইয়াৰ পৰাই লৈ যাব লাগিব, কাৰণ ওচৰত তেনেকুৱাকৈ দোকান নাপায়। সেই গতিকে এই দোকানখনৰ পৰাই আমি লৈ লৈছোঁ। এয়া আমাৰ ছাৰে চাকি বিচাৰি আছে দেই। এয়া ধূপ চাকি মিঠাতেল আৰু চলাই লৈ লৈছোঁ আৰু আকৌ আমি এনেকৈ আহি আছোঁ। মন্দিৰটো বেছি দূৰ নহয় আৰু এয়া আমি আহি পাই গ'লোহি। এয়া হৈছে আমাৰ তিলৈ শিৱ মন্দিৰ। এটা ধুনীয়া নিৰ্জন পৰিৱেশ, চাওকচোন আপোনালোকে। চাৰিওফালে এটা সুন্দৰ পৰিৱেশ। আৰু মন্দিৰত সোমোৱাৰ আগতেই সেৱালৈ আমি মন্দিৰলৈ বুলি সোমাই গ'লোঁ। আৰু ছাইডতে আপোনাৰ টিউবৱেল আছে, টিউবৱেলতে আমি ভৰি হাতকেইটা ধুই ল'ম। লগতে চাকিখনো ধুই ল'ব লাগিব, কাৰণ দোকানত থকা বস্তু হয় কেনেকৈ য'তে ত'তে পৰি থকা হয়তো, সেইকাৰণে ধুই লোৱা হ'ল। এই বাপৰে, টিউবৱেলত পানীয়ে নাই। ভাগ্য ভাল টেপটোত যে পানী আছিল আৰু তাতে আমি ভৰি হাতকেইটা ভালকৈ ধুই ল'লোঁ। আপোনালোকে কোনে কোনে সোমবাৰে ব্ৰত ৰাখে বা মহাদেৱক মানে কমেণ্ট কৰি জনাবচোন। মই আৰু মোৰ মানুহজনে আজি হ'ল কেইবাবছৰ, মোতকৈ বাৰু মোৰ মানুহজনে বেছি বছৰ হৈছে তেওঁ মানি অহা, আৰু মোৰ আজি 3 বছৰমান হৈছে মহাদেৱক মানি আহিছোঁ। ভগৱানৰ ওচৰত, মহাদেৱৰ ওচৰত এটাই বিচাৰোঁ যে মনত যিখিনি বিচাৰিছোঁ সেইখিনি যাতে পূৰণ কৰক, এটা শক্তি দিয়ক যাতে জীৱন যুদ্ধত জয়ী হ'ব পাৰোঁ, আৰু লগতে যেন এখন সুখৰ সংসাৰ হওক আমাৰ। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, এটা ভাল জীৱন যাপন কৰিব পাৰোঁ যাতে আমি দুয়ো লগ লাগি। আৰু কলপাত ফুল আৰু চাকি আমি এনেকৈ লৈ ল'লোঁ আৰু তাৰপিছত মন্দিৰত গৈ চাকি গছ জ্বলাম। লগতে পানী অলপ লৈ ল'লোঁ। গাখীৰ অলপ দিগদাৰ হৈ গ'ল আনিবৰ কাৰণে, কাৰণ যেতিয়া গাখীৰ পোৱা দিগদাৰ হয়তো, সেইকাৰণে পানীকে লৈ ল'লোঁ। আৰু ইয়াত মানুহৰ বেছি ভিৰ নহয় আৰু সেইকাৰণে গৈ বহুত ভাল লাগে। এটা ঠাণ্ডা পৰিৱেশ, আপোনালোকে ভিডিঅ'টোত দেখিছে। আপোনালোকে আহিব পাৰে যদি তিলৈ ওচৰে পাঁজৰে হয় বা তিলৈত আহে কেতিয়াবা। এই মন্দিৰত আহি চাবচোন কেতিয়াবা, বহুত ভাল লাগে।
জ্বলোৱাই লোৱা Namami sami samnirvaro Yapakam brahmaveda sarupam Nijam nirvana vikalpam nirvam Jakasmakasasam Jakaramokam triyata Samrata sarupikam sarvam Sankama Dharmam dharisrasvalingam nirvarajasurilingam Janma sukha vinasakalikam Asadasarilingam Kumbhachandam ভিতৰত আহি সেৱা এভাগ লৈ ল'লোঁ আৰু তাৰ পাছতে আমি ঘৰলৈ ঘূৰি আহিলোঁ কাৰণ মোৰ যাব লগা আছিলে মোৰ পাৰ্লাৰ দেৰি হ'লত লগালগ আমি আহিব লগা হ'ল আৰু ভণ্টি ইয়াতে দিলতে ৰৈ আছিল সেই গতিকে জলদি আহিব লগা হ'ল আৰু সময় হৈ গৈছিল আৰু ভিডিঅ'টো আজি ইমানেই আছিল আৰু সকলোৱে কমেণ্ট কৰি ওম নমঃ শিৱায় লিখি যাবলৈ কিন্তু নাপাহৰিব আৰু ভগৱানে সকলোকে কুশলে ৰাখক ভালে ৰাখক ওম নমঃ শিৱায়